অসমৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাস আৰু নাই কিছু সময় পূৰ্বে মৃত্যু হৈছে জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ এই মুহূৰ্তৰ এই হুকাব খবৰ জনাইছো টাইমেটৰ দৰ্শকক জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ মৃত্যু দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল জনপ্ৰিয় সকলো ভাগি পৰিছে তথাপি জানিব বিচাৰিছো এই মুহূৰ্তত আপুনি কি ক'ব বিচাৰিব ক'ব পৰা বস্তু আচলতে একদমেই নাই কাৰণ কিয় যোনে হেৰুৱাই আচলতে তেওঁ কি হেৰুৱাইছো এইটো মই হয় মোৰ ল'ৰা হেৰুৱাইছো তাৰমানে মই ইয়াতকে ওপৰত একো ক'ব নোৱাৰিম কাৰণ কিয় সেই শব্দটো অকলে আনিবলৈ বহুত টান হৈছে মই নোৱাৰিম তাৰ একো সম্ভৱ নহয় হয় ধন্যবাদ জনাইছো এয়া আছিল উদয় শংকৰ তেওঁ ভাগি পৰিছে আৰু এনেদৰে আজি প্ৰতিজন অভিনেতা অভিনেত্ৰী আজি কান্দোন